হেল্ল' এভৰিৱান, প্ৰথমতে মোৰ মিনি ব্লগটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু মই আজি আহি আছোঁ বাইদেউৰ লগত খানাপাৰা ফিল্ডত। এতিয়া ছায়েন্স মিউজিয়াম হৈ আহিছোঁ আমি। আৰু এয়া চাওক, গেটৰ পৰাই মানে দোকানবিলাক বহিছে আৰু মেলাত। এতিয়া কিবা অসম চুৰচ মেলা নে কি বুলি কয় হৈ আছে। আৰু এইটো হৈছে মেইন গেট। আমি এতিয়া এইখনেৰে যাম। প্ৰথমতে স্কুটি পাৰ্কিং কৰি আহি সন্মুখতে আমি গাহৰি পোৰা আৰু চিকেন এনেকৈ হেৰি কৰি খালোঁ। আৰু এইটো হৈছে কিবা আপং মিচিংবিলাকৰ হয়। এটা বটলত 100কৈ লয়। আৰু এয়া হৈছে গৰৈ মাছ। আমি এতিয়া আমাৰ কাৰণে ৰেডি কৰিব দি আছোঁ। আৰু এতিয়া হৈ গ'ল, আমি খাম। বহুত ধুনীয়াকৈ বনাই দিয়ে। 100 হয় প্লেট। খাই খুবেই ভাল লাগে। আপোনালোকেও আহিব, খাই চাব। এয়া গৰৈ মাছৰ পোৰা আৰু চিকেন পোৰাও খালোঁ, ভাল লাগিছে খাই। আৰু এনেকৈ আমি এতিয়া ভিতৰলৈ সোমাই আহিলোঁ, বাইদেউ আৰু মই। আহি এইবিলাক চাই আছোঁ আৰু এনেই চাইছোঁ, কিনিবতো নোৱাৰোৱেই। আমাৰ নিচিনা দুখীয়া মানুহ আৰু ক'ত কিনিব পাৰিম একো, হয়নে নহয়? সেইটো কাৰণে এনেই মজাটো লৈছোঁ আৰু চাই বস্তুবিলাক। এনেই দাম সুধি আছোঁ ক'ত কি। এইবিলাক হৈছে মেখেলা চাদৰ ঊলৰ। আৰু ইয়াতে কিবা কিবি গুটি পায় আৰু তাতে চব্জিৰ গুটি হয় কিবা এনেকৈ। এইবিলাক মেখেলা চাদৰ বহুত ধৰণৰ, মানে গোটেই ট্ৰেডিশ্যনেল, মানে মিচিং, অসমীয়া, গাৰো, ৰাভা, মানে গোটেইখিনি আছে। এইবিলাক চাওক, মিচিং হয়, ধুনীয়া ধুনীয়া হয় কালাৰবিলাকো, আৰু ভালো লাগিছে। আৰু এইবিলাক চেণ্ডেল, জোতা, চাউল, চিৰা, দালি, আপোনালোকে মানে যিখিনি বিচাৰে গোটেইখিনি আছে। আৰু এইখন হৈছে শিৱসাগৰৰ টচ মুগাৰ মেখেলা চাদৰ হয়। দাম সুধিছিলোঁ, বহুত দাম, মানে চাইছিলোঁ এযোৰ ল'ব নোৱাৰি আৰু বাহিৰত লোৱাই ভাল ইয়াত লোৱাতকৈ। যিহেতু মেলাৰ ভিতৰত অকণমান দামবিলাক বেছিয়ে পৰে। আৰু এইখন হৈছে আমাৰ ওদালগুৰিৰ দোকান হয়। বাইদেউজনীক চিনি পাওঁ, তেওঁৰ ভিডিঅ' মই প্ৰায়ে চাই থাকোঁ ইনষ্টাগ্ৰামত। আৰু এনেকৈ মানে বাইদেউক সুধিলোঁ, চিনাকি হ'লোঁ, কথা পাতিলোঁ। তাই কৈছে মোৰ ইয়াত আহিব মন নাছিল, এইবাৰ ফাৰ্ষ্ট টাইম আহিছোঁ, ছাৰৰ কাৰণে আহিবলগীয়া হ'ল সেনেকৈ বুলি। এখন ময়ো ল'লোঁ চাদৰ। আৰু এইপিনে পূজাৰ বস্তু, এইবিলাক মানে গোটেইখিনি পূজাৰ সামগ্ৰী আছে। এয়া হেৰি হয়। আৰু এইখন হৈছে কোকৰাঝাৰৰ কিবা দোকান, যাতে আপোনাৰ কি বুলি কয়, স্কাপ নেকি সেইবিলাক পায়। আৰু এইখন হৈছে চেলোৱাৰৰ দোকান। বাইদেৱে দুযোৰ ল'লে, এইযোৰ লৈছে, আৰু এইটো পাৰ্পলযোৰ এযোৰ লৈছে। ভাল লাগিছে বাৰু। এনেকৈ এতিয়া আমি বাহিৰত ওলাই আহিলোঁ। আৰু ভিতৰ চাইডে আছিলে, যাবলৈ মন নগ'ল, সেইটো কাৰণে নাই যোৱা। আৰু যাওঁগৈ বুলি, যিহেতু আমাৰ দেৰিও হৈছে, দেৰি হোৱাৰ কাৰণে সোনকালে যাওঁ বুলি আহিলোঁ। এয়া মেলাৰ পৰাই লৈছোঁ টুপি, মোজা, আৰু মই লোৱা চাদৰখন এইখন। যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। বাই বাই।